নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আমাৰ নজুন এটো যেতে আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলো দিশ সামৰি ভিডিঅ'বোৰ প্ৰচাৰ কৰোঁ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনে পায় আমাক জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আহক তেন্তে বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক। বন্ধু বান্ধৱীসকল, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। গতিকে আমি কেইটামান গছপুলি ৰুব লৈছোঁ। বৰ্তমান এটা গছপুলি ৰুইছোঁ আৰু বাঁহ কাটিলোঁ। বাঁহ কাটি এতিয়া গছপুলিখিনি বেৰা দি দিম। বন্ধু বান্ধৱীসকল, গছ থাকিলে মানুহ থাকিব, এই কথাটো সঁচাকৈ চিৰসত্য আৰু এই কথাটো সকলোৱে জানে। গতিকে মই দুনাই নক'লেও হ'ব। বন্ধু বান্ধৱীসকল, নদ নদী, জান জুৰি, পৰ্বত পাহাৰ এইবোৰ সকলো আমাৰ একোটা পৃথিৱী এইখনৰ সম্পদ। গতিকে আমি গছ ৰুই আমাৰ ধৰণীখনক সেউজময় কৰি তুলি আহক। আজিৰ দিনটোত বিশেষকৈ সকলোৱে একোটাকৈ গছ পুলি ৰুবলৈ চেষ্টা কৰোঁ আহক। অলপ সময় উলিয়াই হ'লেও আমি একোটা গছ পুলি ৰুওঁ আহক। গছ ৰুলেহে আমি আমাৰ আগৰ ধুনীয়া ধৰণীখন আগৰ দৰে সুস্থ সবল হৈ উঠিব। আকৌ ঘন চিৰিকাই ভঁৰালত চিৰিচিৰাব, আইতাই চোতালত বহি সাধু ক'ব, কিমান যে ফূৰ্তি হ'ব। তেনেকুৱা এটা পৰিৱেশলৈ আমি আকৌ আগুৱাই যাওঁ আহক। গতিকে নিয়মমতে বৰষুণ দিব, ৰ'দ দিব, গছ পুলি ৰুই আমি আকৌ আমাৰ আইজনীক ন সাজেৰে সজাই তোলোঁ আহক। তেতিয়াহে আমাৰ আইজনীয়ে ন সাজ পিন্ধি বসন্ত কালত আমাক মিচিকিয়াই হাঁহি দেখাব, কিমান ভাল লাগিব। গতিকে ভাল গছ বা বেয়া গছ বুলি কোনো কথা নাই। গছ গছনি এফালৰ পৰা ধ্বংস হৈ আহিবলৈ ধৰিছে বন্ধু বান্ধৱীসকল। গতিকে আমি এজোপা গছ মৰাৰ আগতে আমি 10 জোপা ৰুবলৈ চেষ্টা কৰোঁ আহক। অতি কমেও 10 জোপা ৰুলেও আমাৰ পৃথিৱীখন আকৌ আগৰ দৰে সেউজ হৈ উঠিব বুলি মোৰ বিশ্বাস আছে। প্ৰখৰ ৰ'দত আমি যেতিয়া ক'ৰবালৈ যাওঁ, তেতিয়া আমি ৰ'দত ৰাস্তাত ইমান ৰ'দত আমি থাকিব নোৱাৰা অৱস্থা হওঁ। তেতিয়া এজোপা গছৰ ছাঁত আমি জিৰণি লৈ যিটো গছজোপাই দিয়া বতাহজাকৰ গতে আমি 1 লাখ টকীয়া ফেন এখনেও আমাক সেই বতাহজাকৰ দৰে দিব নোৱাৰে। গতিকে আমি সকলোৱে একোজোপা গছ ৰুবলৈ আমি চেষ্টা কৰোঁ আহক। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবচোন। যদি কিবা ভুল কৈছোঁ নিজৰ ভাইটি বুলি ক্ষমা কৰি দিব। ধন্যবাদ।